ভিডিঅ'টোত আমি আলোচনা কৰিম DLED এন্ট্ৰেন্স এক্সাম 2025 এনসাৰ কিৰ পাৰ্ট 4 ভিডিঅ'টো। এই পাৰ্টত থাকিব ইংলিছ, মেথছ আৰু ৰিজনিঙৰ সম্পূৰ্ণ কুৱেশ্যনখিনি, সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ব দ্য মিনিং অফ দ্য ৱৰ্ড ৰিলুটেণ্ট ইজ, ইয়াৰ ৰাইট এনসাৰটো হ'ব হেচিটেণ্ট। 2 নম্বৰ কুৱেশ্যনটো এটা পেজেছৰ কুৱেশ্যন দিছিল, যিটো পেজেছটো ভালকৈ পোৱা নাই কাৰণে ইয়াৰ এনসাৰটো দিব পৰা নাই। আপোনালোকৰ হাতত যদি থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। 3 নম্বৰ কুৱেশ্যনটো হ'ব হুইচ চেণ্টেন্স কণ্টেইন এ এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি, ইয়াৰ ৰাইট এনসাৰটো আছিল সি ৰিয়াৰলি ইটছ সুইটছ। 4 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চেণ্টেন্স ইউজেছ দ্য পাষ্ট পাৰফেক্ট টেন্স টু মেক দ্য চেণ্টেন্স মিনিংফুলি, ইয়াৰ ৰাইট এনসাৰটো আছিল আই হেড ফিনিছড মাই ৱৰ্ক বিফৰ দে কেম। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল এটা খালী ঠাই আছিল য'ত কাৰেক্ট ভাৰ্বটো আনি বহাব লাগে, আৰু ইয়াৰ ৰাইট এনসাৰ আছিল লষ্ট। 6 নম্বৰ কুৱেশ্যনটো আছিল হি ছেইড আই এম লাৰ্ণিং ফ্ৰেঞ্চ, দ্য কাৰেক্ট ফৰ্ম অফ ইনডাইৰেক্ট স্পীচ ফৰ দিছ চেণ্টেন্স ইজ, ইয়াৰ ৰাইট এনসাৰ হ'ব হি ছেইড ডেট হি ৱাজ লাৰ্ণিং ফ্ৰেঞ্চ। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব দ্য কাৰেক্ট পেছিভ ভইচ ফ্ৰম দ্য চেণ্টেন্স দে আৰ ৱাচিং এ মুভি ইজ, ইয়াৰ ৰাইট এনসাৰ আছিল এ মুভি ইজ ৱাচড বাই দেম। 8 নম্বৰ কুৱেশ্যনটো হ'ব দ্য ৱৰ্ড ব্ৰেভ কেন বি ইউজ টু মিন, ইয়াৰ ৰাইট এনসাৰটো আছিল ক্ৰাউডলি। 9 নম্বৰ কুৱেশ্যন দ্য অপজিট অফ দ্য ৱৰ্ড জেনেয়াছ ইজ, ইয়াৰ ৰাইট এনসাৰ হ'ব চেলফিছ। 10 নম্বৰ কুৱেশ্যনটো হ'ল ৱেন দ্য টিচাৰ ছেইড ৰিয়া হেড হিট দ্য নেইল অন দ্য হেড চি মিন্ট, ইয়াৰ ৰাইট এনসাৰ আছিল ৰিয়া হেড ছেইড এক্সেক্টলি দ্য থিং। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো আছিল যদি মাইনাছ চিনটো পূৰণ চিহ্ন হয়, যোগ চিনটো হৰণ চিহ্ন হয়, দশমিকটো বিয়োগ চিহ্ন হয়, হৰণ চিহ্নটো যোগ চিহ্ন হয়, তেনেহ'লে তলৰ কোনটো সমীকৰণ শুদ্ধ হ'ব সেইটো বাছি উলিয়াব দিছিল, আৰু ইয়াৰে ৰাইট এনসাৰ আছিল অপশ্যন নম্বৰ চি 25 হৰণ 7.2 বিয়োগ 5 = 22, এই সমীকৰণটো শুদ্ধ আছিল। 12 নম্বৰ কুৱেশ্যনটো হ'ব ৰোহিতে ঘৰৰ পৰা অফিচলৈ যাওঁতে সদায় প্ৰথমে 5 কিলোমিটাৰ পূব দিশলৈ যায়, তাৰ পাছত তেওঁ বাওঁফালে ঘূৰি 12 কিলোমিটাৰ গৈ পুনৰ সোঁহাতে ঘূৰি 5 কিলোমিটাৰ যায়, তাৰপিছত পুনৰ সোঁহাতে ঘূৰি 12 কিলোমিটাৰ যায়। এতিয়া তেওঁ ঘৰৰ পৰা অফিচলৈ দূৰত্ব কিমান হ'ব, আৰু ইয়াৰ ৰাইট এনসাৰ আছিল 10 কিলোমিটাৰ। 13 নম্বৰ কুৱেশ্যনটো আছিল এই বক্তব্যটো সঁচা বুলি ধৰি লোৱা, প্ৰত্যেকটো পুথিভঁৰালত কিতাপ আছে, এই বক্তব্যৰ আধাৰত তলৰ কোনটো বাক্য সত্য বাছি উলিওৱা, ইয়াৰে ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি কোনো এটা পুথিভঁৰালেই কিতাপবিহীন নহয়। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া শব্দবোৰৰ পৰা নিমিলা শব্দটো বাছি উলিওৱা, ইয়াৰ কুৱেশ্যনটো সম্পূৰ্ণভাৱে পোৱা নাই কাৰণে এনসাৰটো দিব পৰা নাই। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া সঠিক বিকল্পৰে প্ৰশ্নবোধক চিহ্ন ঠাই পূৰ কৰা, ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব যদি এটা নিৰ্দিষ্ট সাংকেতিক চিহ্ন পোষ্টেলক এইটো লিখা হয় তেন্তে জাৰ্নেলক কি বুলি লিখা হ'ব, আৰু ইয়াত ৰাইট অপশ্যনটো হ'ব JPUSNBL। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হ'ল তলত শৃংখলাটো সম্পূৰ্ণ কৰা, এইটো এটা কুৱেশ্যন দি আছিল, ইয়াৰে খালী ঠাইটোত কি হ'ব, ইয়াৰ উত্তৰটো হ'ব 4320। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ সংখ্যাৰ শৃংখলাত কিমানটা যুগ্ম সংখ্যা আছে, যাৰ ঠিক আগৰ সংখ্যাটো অযুগ্ম সংখ্যা আৰু ঠিক পাছৰ সংখ্যাটো যুগ্ম সংখ্যা নহয়, অৰ্থাৎ দুয়োটাই অযুগ্ম হ'ব, আগৰটো অযুগ্ম হ'ব, পিছৰটো অযুগ্ম হ'ব, আৰু তেনেকুৱা যুগ্ম সংখ্যা আছে 3টা। 19 নম্বৰ কুৱেশ্যনটো হ'ব এজন মানুহৰ প্ৰতিকৃতি চাই হৰ্ষই ক'লে তেওঁৰ মাক মোৰ দেউতাৰ পুত্ৰৰ পত্নী, মোৰ কোনো ভাই আৰু ভনী নাই, হৰ্ষই কাৰ প্ৰতিকৃতি লৈ চাই আছিল, ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ তেওঁৰ পুত্ৰৰ। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়াবোৰৰ পৰা প্ৰশ্নবোধক চিহ্নৰ সঠিক বিকল্প উলিওৱা, ইয়াৰ উত্তৰটো হ'ব 220। ইয়াৰ পিছত 21
21 নম্বৰ কুৱেশ্যনটো হ'ব 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে সেই কামটো 9 দিনত কৰিবলৈ হ'লে কিমানজন মানুহ লাগিব ইয়াৰ ৰাইট এনসাৰ হ'ব 60 জন তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো হ'ব যদি x² + 4x + 3 = 0 হয় তেন্তে তলত দিয়াবোৰৰ কোনটো শুদ্ধ হ'ব তেতিয়া হ'লে ইয়াৰ ৰাইট এনসাৰ হ'ব x = -3 - 1 তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো হ'ব যদি a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা যাৰ গসাউ a, b = 1 হয় তেন্তে নিম্নলিখিত কোনটো গসাউ a + b a - b হ'ব আৰু ইয়াৰ ৰাইট অপশ্যনটো হ'ল অপশ্যন নম্বৰ D টো আছিল a আৰু b এই দুটাই ৰাইট এনসাৰ আছিল সেয়ে ইয়াৰ দুয়োটা হ'ব a or b 24 নম্বৰ কুৱেশ্যনটো হ'ল কোন এটাৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হ'লে কোনটোৰ মাপ কিমান হ'ব ইয়াৰ ৰাইট এনসাৰ আছিল 120 তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো হ'ল এদিনত বিক্ৰী হোৱা ফলৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে নিম্নলিখিত কোনবিধ ফলৰ বিক্ৰী কমলাৰ বিক্ৰীৰ 50% বেছি ইয়াৰ উত্তৰটো আছিল আপেল তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হ'ব নিম্নলিখিত উত্তৰসমূহৰ কোনটো শুদ্ধ উত্তৰটো আছিল দুইটো প্ৰতিটো যুগ্ম সংখ্যাৰে এটা মৌলিক উৎপাদক 27 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনটোৰ 0.0009 বৰ্গমূল হ'ব ৰাইট এনসাৰটো হ'ব 0.03 28 নম্বৰ কুৱেশ্যন যদি সংখ্যা এটাৰ মৌলিক উৎপাদক বিশ্লেষণ 2² * 3 * 5 হয় তেন্তে প্ৰদত্ত সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা কেইটা হ'ব ইয়াৰ উত্তৰ হ'ব 12 29 নম্বৰ কুৱেশ্যনটো হ'ব নিম্নলিখিত কোনটো আটাইতকৈ সৰু সংখ্যা যাক 300ৰ লগত যোগ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰ উত্তৰ হ'ব 24 30 নম্বৰ কুৱেশ্যনটো হ'ল তৰালিয়ে 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডাল লৈ ইয়াক বৃত্ত আকাৰত ভাঁজ কৰি কালি উলিয়ালে যদি তেওঁ একেডাল তাৰকে বৰ্গাকৃত ভাঁজ দি কালি উলিয়ায় তেন্তে বৃত্তৰ কালি আৰু বৰ্গৰ কালিতকৈ কিমান বেছি হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব 33 চেণ্টিমিটাৰ স্কুৱেৰ ইয়াৰ পিছত 31 নম্বৰ কুৱেশ্যনটো হ'ব নিম্নলিখিত কোনটো ভগ্নাংশ অৰ্ধক্ৰমত সজ্জিত হৈ আছে ইয়াৰ ৰাইট এনসাৰটো আছিল অপশ্যন নম্বৰ D তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো হ'ব মানচিত্ৰ এখনৰ স্কেল লোৱা হৈছে 1:5 অৰ্থাৎ 1 চেণ্টিমিটাৰ = 5 কিলোমিটাৰ যদি মানচিত্ৰখনত দুখন চহৰৰ মাজত দূৰত্ব 30 চেণ্টিমিটাৰ থাকে তেন্তে চহৰ দুখনৰ মাজত প্ৰকৃত দূৰত্ব কিমান হ'ব ইয়াৰ ৰাইট এনসাৰ আছিল অপশ্যন নম্বৰ D 150 কিলোমিটাৰ 33 নম্বৰ কুৱেশ্যন ত্ৰিভুজ ABC ৰ AB বাহু = AC আৰু এংগেল B = 50 ডিগ্ৰী হয় তেন্তে এংগেল A ৰ মান কিমান হ'ব ইয়াৰ ৰাইট এনসাৰ আছিল 80 ডিগ্ৰী তাৰপিছত 34 নম্বৰ কুৱেশ্যনটো সামগ্ৰী এবিধৰ চিহ্নিত মূল্য 1000 টকা প্ৰদত্ত সামগ্ৰীবিধত তপন দোকানীয়ে 100 টকা ৰেহাই দিয়ে আনহাতে মদন দোকানীয়ে 12% ৰেহাই আগবঢ়ায় কোনজন দোকানীয়ে কিমান টকা বেছি ৰেহাই আগবঢ়াইছে ইয়াৰ ৰাইট এনসাৰ হ'ব মদন দোকানীয়ে 20 টকা বেছি ৰেহাই আগবঢ়াইছে এইটোৱে আছিল এই পাৰ্টত আলোচনা কৰিবলৈ শেষৰটো কুৱেশ্যন এতিয়ালৈকে আমি এই হৈ যোৱা DLED এক্সামৰ মুঠ 100টা কুৱেশ্যন আপোনালোকলৈ আগবঢ়ালো আপোনালোকে কিমান নম্বৰ শুদ্ধ কৰিব পাৰিলে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ